নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে হয়তো বহুতেই কালিয়া নাগৰ বিষয়ে শুনিছে, কিন্তু কালিয়া নাগে যে শিলৰ মূৰ্তিৰ ৰূপত পৰিণত হৈছিল তাৰ বিষয়ে আপোনালোকে জানেনে? আহক এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাওঁ যে কালিয়া নাগে কিয় শিলৰ মূৰ্তিত পৰিণত হৈছিল। প্ৰিয় দৰ্শক, যেতিয়া ভগৱান শ্ৰীকৃষ্ণ আৰু কালিয়া নাগৰ মাজত ভীষণ যুদ্ধ হৈছিল, তেতিয়া কালিয়া নাগ বহুত বেয়াকৈ শ্ৰীকৃষ্ণৰ হাতত পৰাস্ত হৈছিল আৰু তেতিয়া কালিয়া নাগে ভগৱান শ্ৰীকৃষ্ণক ক্ষমা খুজিছিল আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণই তেওঁক ক্ষমা কৰি দিছিল আৰু বৃন্দাবন এৰি যাবলৈ কৈছিল আৰু লগতে তেওঁ এইটো কৈছিল যে যাতে তেওঁ যোৱাৰ সময়ত পিছৰ ফালে উভতি নাচায়। যদি তেওঁ উভতি যায় তেন্তে তেওঁ এটা শিলৰ মূৰ্তিৰ ৰূপত পৰিণত হ'ব। কিন্তু কালিয়া নাগে ভগৱান শ্ৰীকৃষ্ণৰ কথা নামানি বৃন্দাবন এৰি কিছু দূৰ পোৱাৰ পাছতে তেওঁ পাছলৈ উভতি চাইছিল, যাৰ ফলত তেওঁ সেই ঠাইতে এটা শিলৰ মূৰ্তিৰ ৰূপত পৰিণত হৈছিল। ধন্যবাদ। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব।